নমস্কাৰ বন্ধুসকল, মই বিদ্যুৎ বিকাশ দত্ত। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল এছএমএছ কনচেপ্টছ বাই বিদ্যুৎ বিকাশ। আজি মই আপোনালোকক টাৰ্ম ইঞ্চুৰেঞ্চ সম্পৰ্কে দুটামান কথা ক'বলৈ বিচাৰিছোঁ। আপোনালোকে নিশ্চয় থাম্বনেইলখন চাইছে। ইতিমধ্যে মই বিভিন্ন সাহিত্য আলোচনীৰ গ্ৰুপত মই এইটো কথা লিখিছোঁ, টাৰ্ম ইঞ্চুৰেঞ্চৰ কথা লিখিছোঁ, আৰু ভাবিছোঁ আপোনালোকক মই যদি নিজাকৈ অলপমান কথা কওঁ আপোনালোকে বুজাত অধিক সহায় হ'ব। টাৰ্ম ইঞ্চুৰেঞ্চ হ'ল এপেক্স পৰ্যায়ৰ ইঞ্চুৰেঞ্চ। ই হ'ল এনেকুৱা এটা ইঞ্চুৰেঞ্চ যি আপোনাৰ অৱৰ্তমানত অৰ্থাৎ আপোনাৰ মৃত্যুৰ পিছত আপোনাৰ পৰিয়ালক, আপোনাৰ ডিপেণ্ডেণ্টসকলক, আপোনাৰ ওপৰত যিসকলে নিৰ্ভৰ কৰে তেওঁলোকক এক বৃহৎ অৰ্থনৈতিক সকাহ দিব পাৰে। টাৰ্ম ইঞ্চুৰেঞ্চত খুব কম পৰিমাণে এটা পইচা কটা হয়। ধৰি ল'লোঁ মোৰ কথা, মোৰ 1000 মান টকা প্ৰতি মাহে কাটে, আৰু তাৰ বিনিময়ত মোৰ পৰিয়ালে মোৰ কিবা কাৰণত যদি ডেথ হয় তেওঁলোকে এটা বৃহৎ অংকৰ পইচা লাভ কৰিব। আৰু এইটো কথা অধিক যে আপোনাৰ জীৱনকালত সেই পইচা কিন্তু আপোনাক নিদিয়ে। কিন্তু শেহতীয়াকৈ ভাল কথা এটা, আজিকালি 5% ইণ্টাৰেষ্ট সহ আপুনি জমা দিয়া পইচাও ঘূৰাই দিয়াৰ এটা ছিষ্টেম ওলাইছে। সেইটো যিহেতু হৈছে সেইটো সকলোৰে কাৰণে ভালেই। কিন্তু মই যি সময়ত কৰিছিলোঁ মোৰ ইঞ্চুৰেঞ্চটো সেই সুবিধাটো নাছিল, আৰু মই ইমান এক্সপেক্টো নকৰোঁ, কাৰণ মোক এটা ডাঙৰ তেওঁলোকে নিশ্চিতি দিছে যে মোৰ পৰিয়ালটো তেওঁলোকে পইচা, মোৰ ডেথ হ'লে তেওঁলোকে পইচা দিব। এতিয়া আপুনি টাৰ্ম ইঞ্চুৰেঞ্চ এটা কেনেকৈ ক'ৰ পৰা লাভ কৰিব? খুব সহজ, আপোনাৰ হাতৰ মুঠিতে টাৰ্ম ইঞ্চুৰেঞ্চ ল'বৰ পৰা ব্যৱস্থা আছে। আপুনি গুগলত গৈ বা গুগল ক্ৰমত গৈ www.policybazar.com বুলি যদি আপুনি ক্লিক কৰে তেতিয়াহ'লে তাতে আপুনি টাৰ্ম ইঞ্চুৰেঞ্চ বুলি এটা অপশ্যন পাব। আৰু সেই টাৰ্ম ইঞ্চুৰেঞ্চত যদি আপুনি ক্লিক কৰে আপুনি বিভিন্ন ধৰণৰ কোম্পানী তাতে দেখিবলৈ পাব। ধৰি লওক ICICI পাব, HDFC, তেনেকুৱা কিছুমান আপুনি কোম্পানী পাব, বহুত কিবা কিবি কোম্পানী পাব। তাৰ পৰা আপুনি এটা টাৰ্ম ইঞ্চুৰেঞ্চ চাব পাৰিব। টাৰ্ম ইঞ্চুৰেঞ্চটো কেনেকৈ চইচ কৰিব? চইচ কৰাৰ এটা বুদ্ধি আছে। চইচ কৰিব হ'লে আপুনি টাৰ্ম ইঞ্চুৰেঞ্চটো কি কৰিব? তেওঁলোকৰ কেছ ছেটেলমেণ্ট ৰেচিঅ' চাব, যিটো তেওঁলোকৰ কোম্পানীটোৰ নামটোৰ কিনাৰতহে লিখি থোৱা থাকে। আৰু সেইটো একেবাৰে জেনুইন, কাৰণ সেইটো মনিটৰ কৰে বা সেই বস্তুটো সম্পূৰ্ণৰূপে পৰ্যবেক্ষণ কৰি থাকে ভাৰত চৰকাৰৰ নিৰ্দিষ্ট সংস্থাই। সেইটো ডুপ্লিকেট কৰাৰ কোনো তেওঁলোকৰ ক্ষেত্ৰত অপশ্যন নাথাকে। অৰ্থাৎ যদি এটা কোম্পানীৰ 98% কেছ ছেটেলমেণ্ট ৰেচিঅ' আছে, এটাৰ 99% আছে, এটাৰ 97% আছে, আপুনি 99টোৰ পলিচিটো ল'ব লাগে, কিয়নো তেওঁলোকৰ কেছ ছেটেলমেণ্ট ৰেচিঅ'টো বেছি। অৱশ্যে আৰু এটা প্ৰচেছৰ জৰিয়তে আপোনালোকে টাৰ্ম ইঞ্চুৰেঞ্চ কিনিব পাৰে। স্থানীয় কিছুমান এজেণ্ট আছে, তেওঁলোকে এই কামটো কৰি দিয়ে, যাৰ পৰা তেওঁলোকৰ উপাৰ্জন হয়। তাৰ পৰা এটাই সুবিধা আছে, আপোনাৰ যিকোনো বিপদৰ সময়ত বা আপোনাৰ অসুবিধাৰ সময়ত তেওঁলোকক আপুনি এটা ফোন কৰিলে অন্ততঃ কিছু ৰেছপন্স পাব, বা তেওঁলোকে আপোনাৰ পইচাটো আপোনাৰ ডেথৰ পিছত আপোনাক পৰিয়ালে যাতে পইচাটো পায় তাৰ এটা সুব্যৱস্থা খুব সহজেই কৰি দিব পাৰিব। তদুপৰি তেওঁলোকৰ অলপমান যদি ফিনেন্সিয়েল লাভ হয়, সামাজিক দায়িত্ব হিচাপে নিবনুৱা যুৱক যুৱতীসকলক সহায় কৰাটো আমাৰ এটা নৈতিক কৰ্তব্য, গতিকে সেইটো আপোনালোকে চাই ল'ব। এতিয়া ঠিক আছে, আপোনালোকে টাৰ্ম ইঞ্চুৰেঞ্চটো কেনেকৈ চইচ কৰিব মই বুদ্ধিটো শিকাই দিলোঁ। আৰু তাৰপিছতে আহিব আপোনালোকে যিহেতু আপোনালোকৰ নামটো আৰু ফোন নম্বৰটো তাতে এটা স্লটত ভৰাই দিব লাগিব। পলিচি বজাৰত চাই থাকোঁতেই লগে লগে আপোনালৈ বিভিন্ন কোম্পানীৰ পৰা ফোন আহিব। আপুনি তেওঁলোকৰ ফোন পালে ইচ্ছা কৰিলে ইগন'ৰ কৰিব পাৰে, বা আপোনালোকে কোনোবা কোম্পানীৰ সৈতে কথা পাতিবও পাৰে, সেইটো আপোনাৰ নিজৰ চইচ। তেওঁলোকে আপোনালোকক ক'ব যে আমাৰ ৰিটাৰ্ণ ৰেচিঅ' ইমান, তেওঁলোকৰ কোম্পানীটোৰ যিখিনি ভাল সেইখিনি ক'ব, যিখিনি পজিটিভ ছাইড সেইখিনি আপোনাক ক'ব। তাৰপিছত চইচ আপোনাৰ নিজৰ, কোনটো ইঞ্চুৰেঞ্চ কোম্পানীৰ আপুনি টাৰ্ম পলিচি ক্ৰয় কৰিব। এইখিনিতে এটা কথা কওঁ, মই কোনো কোম্পানীক প্ৰমোট কৰা নাই, প্ৰমোশ্যন কৰা নাই। এইটো কোম্পানী ভাল বেয়া মই ক'বলৈ নাযাওঁ, কাৰণ সেই গোটেইখিনি বিবেচনা আপুনি কৰিব। পলিচিটো আপুনি কোনোবা এটা কোম্পানীৰ পলিচি আপুনি ক্ৰয় কৰাৰ আগত আপুনি যেতিয়া চইচ কৰিব তেওঁলোকে গম পাব। লগে লগে আপোনালোকৰ এটা হেল্থ চেকআপৰ কাৰণে আপোনালোকৰ সদৰ ঠাইত থকা হস্পিটেললৈ, এখন নাৰ্ছিং হোমলৈ আপোনালোকক মাতি পঠাব। তাতে নিৰ্দিষ্ট তেওঁলোকৰ ডাক্তৰে বিনামূলীয়াকৈ আপোনাৰ এটা হেল্থ চেকআপ কৰি দিব। আপোনাৰ প্ৰেছাৰ, চুগাৰ এইবিলাক ধুনীয়াকৈ চাব। মনত ৰাখিব, কেতিয়াও আপুনি আপোনাৰ পলিচিটো যেতিয়া কৰিব তাত মিছা তথ্য কেতিয়াও নিদিব। এইটো ভুল কেতিয়াও নকৰিব।
ধৰি লওক আপোনাক সুধিলে যে আপোনাৰ প্ৰেছাৰ আছে নেকি, আপুনি যদি নাই বুলি কয় আৰু পিছত যদি প্ৰমাণিত হয় যে আপোনাৰ প্ৰেছাৰ আছিল, আপুনি মিছা কথা কৈছে, তেতিয়া কিন্তু আপুনি কোনো ধৰণৰ পইচা তেওঁলোকৰ পৰা নাপাবও পাৰে। সো ভিডিওটো বহুত দীঘল হৈ যাব, যেহেতু ছুটিকৈ ভিডিওটো কৰা হৈছে। এইটো আমি প্ৰথম খণ্ড টাৰ্ম ইঞ্চুৰেঞ্চ সম্পৰ্কে কৰিলোঁ। ইয়াৰ পিছত এটা খণ্ড আপোনালোকলৈ মই কালিলৈ দিম। 10 মান বজাৰ পিছত আপোনালোকে চাব, সেইটো আপোনালোকে নিশ্চয় পাব। আশা ৰাখিছোঁ মই কথাখিনি সহজ সৰলভাৱে আপোনালোকৰ আগত বুজাই কৈছোঁ। যদি মোৰ কথাখিনি আপোনালোকে ভাল পাইছে, মোৰ চেনেলটো এটা লাইক কৰি দিব। যদি কোনো সমস্যা নহয়, তেতিয়া আপোনালোকে মোৰ চেনেলটো শ্বেয়াৰ কৰি দিব। থেংক ইউ ভেৰি মাছ। হেভ এ নাইচ টাইম।